ফোন কৰক, 10 ফোন কৰক বা স্বাস্থ্য কেন্দ্ৰৰ ওচৰত ফোন কৰক। কাৰণ প্ৰতিগৰাকী অসমীয়াৰ দায়িত্ব। আজি যদি আপোনালোকে লুকুৱাই, সেইটো মই ভাবো এটা অপৰাধ হ'ব। ইট উইল বি এ ক্ৰাইম এগেইনষ্ট হিউমেনিটি। মানৱতাৰ এটা আমি যি অপৰাধ কৰিছো সেইটো এটা অপৰাধ হ'ব। ত' সেইটো যাতে আপোনালোকে নকৰে। আৰু আপোনালোকক অনুৰোধ যে আপুনি নিজে হওক, পৰিয়ালৰ হওক, ওচৰৰ আত্মীয় হওক বা বন্ধু হওক, আপোনালোকে এই 117 বা তাতকৈ যদি অধিক কোনোবা আছে আপোনালোকে খবৰ দিয়ক, টেষ্ট কৰক। এতিয়াও আমি আৰু 10 জন আৰু 20 জন আৰু 100 জন মানুহক বচাবলৈ সক্ষম হ'ম। আৰু যাই এইকেইটা ডাঙৰ কথাটো হয় যে অসমলৈ অনাকাংক্ষিত খবৰটো যিহেতু আহিল, যিটো নাহিবলগীয়া খবৰ আহিল, 13 জনকৈ লোক, দুদিনত আমি 13 জনকৈ লোকৰ বাতৰি পালো, বাকী 4 জন লোক বৰ্তমান বাহিৰত আছে। গতিকে এই মুহূৰ্তত প্ৰশাসন কিমান কঠোৰ হোৱা উচিত? ছ'চিয়েল ডিষ্টেন্স কোনোবাই মেইনটেইন কৰিছে নে নাই? ৰাজপথলৈ ওলাই অহা যিসকল লোক কোনো গুৰু গোসাঁই নমানি ওলাই আহিছে, তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসন কিমান কঠোৰ হোৱা উচিত এই মুহূৰ্তত? জাৰিৰ এতিয়া যিহেতু 117 জন মানুহৰ মোবাইল বন্ধ, তেওঁলোকক কোনো ধৰণে তেওঁলোকক ট্ৰেচ কৰিব পৰা নাই, লকেট কৰিব পৰা নাই। চ' এইটো সমাজৰ প্ৰতিগৰাকী অসমীয়াৰ দায়িত্ব। যদি আপুনি এই সংকটৰ সময়ত, এই দুৰ্যোগৰ সময়ত যদি আপুনি সহায় নকৰে, তেতিয়াহ'লে আপুনি কেতিয়াও ভাৰতীয় হ'ব নোৱাৰিব। আপুনি, মই ভাবো এইটো দেশ বিৰোধী কাম কৰা হ'ব। আজি যদি কোনোবাই লুকুৱাই ৰাখিছে, আপুনি ডেফিনেটলি অপৰাধ এটা কৰিছে আৰু আপুনি ভাল কাম কৰা নাই। চ' এতিয়াও সময় আছে, কোনো ধৰণৰ আপোনাৰ একশ্যন নলয়। আজিৰ দিনটোত আপোনাৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নহ'ব। খালি আপুনি আহি পেলাই আপুনি চিকিৎসালয়লৈ যাওক বা 104ক ফোন কৰক, 104 বা আৰক্ষীক ফোন কৰক, তেওঁলোকে সহায় কৰিব। কিন্তু যদি লুকুৱাই ৰাখে আৰু তাৰ পিছত যদি পৰৱৰ্তী সময়ত যদি এটা ভয়ংকৰ ৰূপত যদি এইটো বৃদ্ধি পায়, তেতিয়াহ'লে আপোনালোক দায়ী হ'ব, তেতিয়া জগৰীয়া হ'ব। অকল সেই যোনজন ব্যক্তি, অহা ব্যক্তিজনে নহয়, পৰিয়াল, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ যোনে গম পাইছে যে আহিছে কিন্তু লুকুৱাই ৰাখিছে, প্ৰতিগৰাকী ব্যক্তিয়ে অপৰাধী হ'ব। প্ৰতিগৰাকী ব্যক্তি দেশদ্ৰোহী হ'ব। চ' সেই কামটো নকৰিব। এতিয়াও সময় আছে। আজিৰ ভিতৰত এই মুহূৰ্তত আপোনালোকে খবৰ দিয়ক 104 আৰক্ষী চিকিৎসালয় যে আমাৰ লগত এনেকুৱা এজন ব্যক্তি আছে যে 117 জনৰ ভিতৰত। চ' আপোনালোকে এওঁক ব্যৱস্থা কৰাক লৈ যাওক, সেইটো কৰক। মই ধন্যবাদ জ্ঞাপন কৰিছো। কি আছিল আমাৰ চিফ মেনেজিং এডিটৰ জাৰিৰ